100 টাকা আহি আছে দিম দে 20 আৰু 150 মান দিলে হ'ব না আগৰ কেমন পা 150 এই দোস্ত আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ ওলাইছোঁ মানে অলপ মনটো বেয়া আজি মানে মই যিখন গাড়ীখন চলাই থাকোঁ মানে গাড়ীখন আজি 2 দিন ধৰি বেয়া হৈ আছে চলাব পৰা নাই অলপ পইচাৰো প্ৰব্লেম মানে গাড়ীখন ভাল কৰিব পৰা নাছিলোঁ সেইটো মানে সৰু আমাৰ যিখন গাড়ী মই চলাওঁ মানে সেইখন গাড়ীত মানে পাৰ্টছগিলাও বহুত দাম মেকানিক এজন মাতিছোঁ আৰু আহি পোৱা নাই ৰখি আছোঁ বৰ্তমান মোৰ লগ এটা ঘৰত আহিছোঁ নজমনহঁতৰ ঘৰত আহিছোঁ আৰু মানে গাড়ীখন ইয়াতে লৈ আহিছোঁ লৈ আহি পেলাই মেকানিকটো আহি আছে ইয়াত আপোনালোকক অলপ দেখুৱাম বুলি ভাবিছোঁ এনে 2 মাহমান হ'ল ভিডিঅ' দিবই পৰা নাই যিহেতু কামত ব্যস্ত হৈ থাকোঁ মানে গাড়ীখন চলাই থাকোঁ মানে ভিডিঅ' চাবৰো সময়ো নাই মানে আৰু বনাবৰো সময় নাই ভাবিছোঁ আপোনালোকৰ কাৰণে মনত পৰে না কমেণ্ট চমেণ্ট আহিলে খুবেই ভাল লাগে ভিডিঅ'ত আৰু আপোনালোকৰ ভিডিঅ'বিলাক চাই থকা গৈছিল এতিয়া বৰ্তমান টাইম পোৱা নাই চাৱাও নাই আপোনালোকক দেখুৱাওঁ আজি মানে গাড়ীখন কি বেয়া হৈছে কি হোৱা নাই গাইছ আপোনালোকক দেখুৱাই আছোঁ মানে মোৰ গাড়ীখন এইখন আৰু মোৰ লোকজনৰ গাড়ীখন এইখন নাজমলৰ এইখন হয় মানে দুখন গাড়ী বেয়া হৈছে ভাল কৰি আছে মেকানিকে ভাল কৰি আছে দেখুৱাই আছোঁ যোনে মোৰ ভিডিঅ' ছয়গাঁও বিজয়নগৰ মানে বকুৰ পে চাই আছে সেইবিলাকে আমাৰ ফাৰুক দাদাকতো বহুতে চিনিয়ে পাই দেচোন আমাৰ গুমিৰ হয় দাদা কোনে জন বুকুৰ পে দিছোঁ সমান কৰিলি ভাত খাইছে না গাড়ীত কাম কৰিব বিৰাটেই দিগদাৰ মানে ইঞ্জিনটো পাছত থাকে না বহুত কষ্ট হয় মেকানিকৰ মানে দেখুৱাই আছোঁ ভানা সূতা গাড়ী এখন চলাই আছোঁ আৰু কোনোমতে উপায় নাই আৰু কি কৰিবি হাৱাটো উলিয়াই দিব লাগিব নহয় মেকানিকে পইচা ল'বই দে গাড়ী মেকানিকত বহুত পইচা মানে কষ্টও আছে দেচোন ৰাতি দিন নাই মানে যেতিয়ানে হয় তেতিয়ানে মানে আমাৰ অসুবিধাৰ কাৰণে এওঁলোকে মানে বহুত কিবা কিবি কৰে ৰাতি 12টাত মাতিলেও মানে যাবই লাগিব আমি য'তে ফাঁচি থাকোঁ মানে যাই 1টাত ধৰ 12টাত হওক মানে কোনোমতে ৰক্ষা কৰে আৰু সেই হিচাপে পইচাটোও লয় দেচোন কষ্টও আছে এইবিলাক গাড়ীত চাওক না ফাৰুক দাদা হেৰিতো নতুন কাপোৰটো নিপিন্ধাই আনবা ন এনে ক'ৰবাত গেলিহে পিন্ধিব লাগে পৰি আনবা মানে কি মানে যেতিয়া নিথাকে মানে কাই কিটান মানে কৰিব ফোন মাৰে ঠিক নাই না গাড়ীৰে কাম কৰি থকা লেতেৰা হ'ব লাগে মানে ক'ৰবাত গেলিহে মানে নতুন কাপোৰ পিন্ধিব পাৰি নহ'লেতো নাই মেকানিকবিলাকে নাপায়েই নতুন কাপোৰ পিন্ধিব নতুন কাপোৰ পিন্ধিলে হ'ব কি অৱস্থা চাওক না আপোনালোকে তালৈ পিন্ধিব লাগে পৰিছে মানে এই মালটো কালি ছিঙি গৈছে মানে যিহেতু আমি ইটাৰ টিম মাৰোঁ ইয়াতে ইটাৰ টিমৰ মানে পকা ইটা আছিল তলত ইঞ্জিনটো পাছত থাকে না পাছত থাকে মানে ইটা আছিল ইটাত লাগি পেলাই পূৰা উজুৰি গৈছে ভাঙি গৈছে এই নাংমন বস্তুটোতে 450 টকা দাম এই প্লেটখন দেখিব পাৰিছে আমাৰ গুমিৰ কোনোবাই চাই আছোঁ এতিয়া আমাৰ এখেতকতো চিনিয়ে পায় আমাৰ ফাৰুক দাদাই মই গুমিৰ পে নহয় আৰু চব জেগাতে যায় ছয়গাঁও বিজয়নগৰ এমাখাত গাড়ী ভাল কৰি থাকে লাগিলে কণ্টেক্ট কৰিব পাৰিব আৰু কি কি গাড়ী কাম কৰা দাদা এই কাৰৰো কৰা নেকি আপোনালোকে মই নাম্বাৰটো দি দিম দাদা কণ্টেক্ট কৰিব পাৰিব মোৰ মানে কালিৰ মানে একদম অৱস্থা বেয়াই দেখিব পাৰিছে আপোনালোকে এইটো মানে এই গুমিৰ চকত কালি গাড়ীখন থৈ দিছিলোঁ মই তদন্তে এই মিচিংটো চুৰ হৈ গৈছে এই বক্স লাগি আছে নহয় তাৰমানে মই গেলোঁ তাৰমানে গুমিৰ চকতে নিলা না তাৰমানে ঘৰতে নিলা মালটো মই গম নাপালোঁ গম পাইছা সেইকাৰণেতো য'ত পটতো হ'ল কি হ'ল মানে গমেই নাপালোঁ তাৰ মই সঠিকটো ধৰবা নগলোঁ না এই চিলিণ্ডাৰ আছিও অলপ মনটো বেয়া আৰু কালি মোটামুটি 20,000 মান টকা লছ গাড়ী চলে এই বক্সকেইটা লাগি আছে এই মিচিংটো নাই মিচিংটো ইয়াৰ পৰা মানে ওলাই লৈ গৈছে কোনোবা মানে থাকে না কিছুমান মানে হাৱাটো মাৰি দিলে এইবিলাক গাড়ী ষ্টাৰ্ট হয় না চাম আৰু ষ্টাৰ্ট কৰিব পাৰিম না নাই না
ষ্টাৰ্ট হৈ গ'ল, কাম হৈ গ'ল। মানে কালি খুবেই মনটো বেয়া লাগি আছে, গাড়ীখন বেয়া হৈ আছে। হ'লেও মানে গাড়ীখন বহুত মৰম কৰি চলাওঁ না, মানে বেয়া হ'লে খুবেই বেয়া লাগে। গাড়ীটো ভাল কৰিব আৰু মেকানিকক কিমান পইচা দিব লাগে আপোনালোকে চাব পাৰিব। কিমান ল কিমান আছে পইচা? এতিয়া বৰ্তমান মোৰ লগত 1,000 টকা আহি আছে। দিম দিম দে, বৃষ্টিবাৰে দিম। নাই আজি কোনোবাই দিলোঁ তাৰমানে, আৰু সেই এটা আনলোঁ, গান মাজা মিচিং এটা আনলোঁ, সেনেকৈ শেষ হ'ল। কিমান দিব হাতত, কিমান দিব লাগিব? কিমান ল হাতত? 300 200 250 মান ল'বি যা। এই দিলোঁ, কিবা এটা দি দিলোঁ আৰু অলপ বাকী কৰিলোঁ। 300 টকা ল'ব বোলে, সেইটোত লাগে দিওঁতে 100 টকা আজি দি দিলোঁ। মানে বাকীতে কৰোঁ আৰু আমি যিটো সপ্তাহত মানে পইচাটো আমাক দেয়, তাৰ পৰা য'ত গাড়ী চলাই আছোঁ তাতে দিব লাগিব আৰু বৃষ্টিবাৰে। পইচাটো ল আৰু 150 মান দিলে হ'ব না? আগৰ কিমান পা? কিমান পা 150 আগৰো দিয়ে না? সেইটো দিব লাগিব দে, নহ'লে দিব লাগিব দে, আৰু এনেকৈ চলিব লাগিব দে। যি কি নহওক, আৰু তোৰ নম্বৰটো ভিডিঅ'টো দি দিম। কিবা সুবিধা আছে? দে ঠিকে আছে দে। হ'ব গাইছ, আপোনালোকে দেখাই পালে, মুখখন দেখুৱাই দিছোঁ। ইজানে তলত আছিল, যিহেতু আমাৰ গাঁৱৰে হয় আৰু গুমিৰ চকৰ হয়। দাদাক বহুতে চিনি পায়, বকো ছয়গাঁও হওক, বিজয়নগৰ মানে বহুতে চিনিয়ে পায়। মানে আমাৰ এইখিনিতো আৰু চিনিয়ে পায়, যিহেতু বহুত গাড়ী আছে আমাৰ ইয়াতে। দাদাক কোনোবা অসুবিধাত পৰিলে আৰু দাদাক কণ্টেক্ট কৰিব পাৰিব। নাম্বাৰটো মই ডিছপ্লে কৰি দি আছোঁ। গাইছ, আপোনালোকক আজি ভিডিঅ'টো এইখিনি দেখুৱালোঁ। আজি বহুত দিনত ভিডিঅ' দিবও পৰা নাছিলোঁ। অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ। আপোনালোক ভালে থাকিব, বাই।